হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকক ঔটেঙা, গাহৰি আৰু লাই শাকৰ এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ। আৰু ইনগ্ৰিডিয়েণ্টছবোৰ আপোনালোকে দেখিছেই, সদায় যোনবোৰ মই ব্যৱহাৰ কৰি থাকোঁ। মেইনলি লাগিব ঔটেঙা, কাষ্টুৰি মেথি, পিঁয়াজ দুটা লৈছোঁ, নহৰু আদা লৈছোঁ, লাই শাক, ফ্ৰেছ লাই শাক লৈছোঁ, আৰু লৈছোঁ জলকীয়া, ধনিয়া, ডালচেনি আৰু নহৰু, আদা আপোনালোকক ক'লোৱেই। এতিয়া এখন কেৰাহী গৰম কৰি লৈছোঁ, জুইতে বনাইছোঁ। জুইত বনালে সঁচাকৈ গাহৰিৰ সোৱাদ বা যিকোনো মাংস বা চব্জিৰ সোৱাদ বহুত ধুনীয়া হৈ পৰে। সেইকাৰণে এখন কেৰাহীত মই তেল গৰম কৰি লৈছোঁ। তেল গৰম হ'লত মই ডালচেনি টুকুৰা দি দিলোঁ আৰু দিছোঁ ইলাচি দুটা আৰু লং 3টা। তাতে মই তেজপাত দুখিলাও দি দিছোঁ আৰু এতিয়া অকণমান লৰাই দিছোঁ। এতিয়া পিঁয়াজ দুটা দিছিলোঁ। পিঁয়াজ দুটা মই সুন্দৰকৈ বেছি মিহিও কৰা নাই, মিডিয়াম চাইজত মই কাটি লৈছোঁ। কাটি পেলাই এতিয়া তেলত দি দিলোঁ। যেতিয়া আপোনালোকে জুইত বনাওঁতে তেলত যেতিয়া পিঁয়াজটো ভাজে, তেতিয়া যিটো গোন্ধ আৰু গেছত বনোৱা সেইটো গোন্ধও কিন্তু ডিফাৰেঞ্চ হয়। এতিয়া মই বহুত ধুনীয়া গোন্ধ ফিল হৈছে, বহুত ধুনীয়া গোন্ধাইছে। আৰু ইয়াতে নহৰু আদাটো দি দিছোঁ। বাকী জালুকো আছে, জালুকটো পাছত দিম। জালুক, কচুৰি মেথি পাছত দিম। বেছি মছলা ব্যৱহাৰ কৰা নাই। পাউডাৰৰ ভিতৰত মই মিট মছলা, গৰম মছলা, জিৰা গুড়ি, ধনিয়া গুড়ি, ৰেড চিলি পাউডাৰ এইবিলাকেই দিছোঁ আৰু কচুৰি মেথি দিছোঁ আৰু দিছোঁ জালুক। এতিয়া মোৰ পিঁয়াজ নহৰুটো ভজা হৈ গ'ল আৰু এতিয়া এবাৰ লৰাই দিছোঁ আৰু এতিয়া লৰাই পেলাই ভালদৰে এতিয়া মই ইয়াতে দিছোঁ জালুক। আকৌ মই পিঁয়াজ আৰু নহৰুখিনিৰ লগত জালুকটো মিক্স কৰি দিছোঁ আৰু এতিয়া মাংসটো দি দিম। কিন্তু মই জুইকুৰা বঢ়াই থৈছোঁ, সৰুকৈ নাই দি আপোনালোকে মন কৰিব পাৰে। চাওক এইদৰে। গোটেইখিনি মাংস মই দি দিছোঁ। লাহে লাহে দিব, নহ'লে তেল চিটিকি পৰিব আপোনাৰ গাত। মাংসখিনি মই পিঁয়াজ, নহৰু, আদা যোনটো মছলা আছিলে সেইটোৰ লগত মই মিক্স কৰি দিলোঁ। ইয়াত মই নিমখ আৰু হালধি নাই দিয়া। গোন্ধটো লাহে লাহে আহিয়ে আছে, গোন্ধটো ধুনীয়া হৈ আহি আছে। আৰু এইফালে সদায় যিদৰে মায়ে বঢ়াই দিয়ে, জুইকুৰা ধৰি দিছে, আকৌ বঢ়াই দিছে। আৰু এতিয়া মই কেঁচা জলকীয়া লৈছিলোঁ যে অলপ জ্বলা খাওঁ বুলি ভাবিছোঁ, সেইকাৰণে মই 6টা জলকীয়া দিছোঁ। কেঁচা জলকীয়া জ্বলা থকা হয়, সেইকেইটা গোটাই গোটাই দিছোঁ, কোনো মাজত মই কাটি নাই দিয়া, গোটাই গোটাই দিছোঁ। আৰু এতিয়া শেষত যোনটো কচুৰি মেথি আছিলে যে সেইটো মই এতিয়া নিদিওঁ, পাছত দিম। এতিয়া মই পুনৰবাৰ এই জলকীয়াখিনি আকৌ ভালদৰে মাংসখিনিৰ লগত সানি দিছোঁ। আৰু এতিয়া দিছোঁ হালধি, সোৱাদ অনুসৰি যিমানটো লাগে হালধি দিব। তাৰপাছত দিছোঁ এইটো ধনিয়া পাউডাৰ দিছোঁ 1 চামুচ, বেছি মছলা নাই দিয়া। আৰু এইটো হৈছে জলকীয়া গুড়া, কাশ্মীৰী জলকীয়া গুড়া, সেইটো দিছোঁ। এইটো কালাৰ কাৰণে ভাল হয় যে কাশ্মীৰী ৰেড চিলিটো। আৰু এইটো হৈছে মিট মছলা পাউডাৰ, এইটো হৈছে জিৰা পাউডাৰ আৰু 1 চামুচে দিছোঁ মই। এইটো হৈছে গৰম মছলা পাউডাৰ আৰু সোৱাদ অনুসৰি নিমখটো দি দিছোঁ। সোৱাদ অনুসৰি দিব, আপোনালোকে চাই ল'ব। আপোনালোকৰ মাংস, মোৰ 1 কেজি মাংসৰ কাৰণে মই নিমখ সোৱাদ অনুসৰি দিছোঁ। এতিয়া হাতাখনেৰে মই ভালদৰে মিক্স কৰি ঢাকি দিলোঁ। ভিডিঅ'টো অফ হৈ গ'ল, মছলাখিনি মিক্স কৰোঁতে আপোনালোকক দেখুওৱা নহ'ল। আৰু এতিয়া মই কমেও 5 মিনিটমানৰ পাছত মাংসটো পুনৰ চাইছোঁ, অকণমান ঢাকি দিছোঁ, অকণমান লৰাই পেলাই। আকৌ এতিয়া লৰাই চাইছোঁ, অলপ তেল ওলাইছে মছলাখিনিৰ পৰা। এতিয়া ভালদৰে লৰাই, পানী দিব নাই হোৱা আৰু অকণমান তেল ওলাব লাগিব চাগে। আৰু মই ইয়াৰ কাৰণে আলু লৈছিলোঁ যে, আলু দুটা আপোনালোকক দেখুৱাইছিলোঁ, সেই আলু দুটা মই ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ আৰু দি দিছোঁ ইয়াতে।
ভালদৰে মিক্স কৰি লৈছোঁ এতিয়া পুনৰবাৰ। মাংসটো এতিয়া পুনৰবাৰ লৰাই চালোঁ আৰু এতিয়া ঢাকন মাৰি দিছোঁ। অলপ খন্তেক সময়ৰ পিছতে আমাৰ পানীটো দিব হ'ব আৰু এতিয়া মই দি দিছোঁ পানী। ওপৰলৈ আনিবলৈ আমাৰ পানী বিশেষ যোগান নাই, সেইকাৰণে বাল্টিনতে লৈ আহিব লগা হয়, পাতিৰে পানী দিছোঁ। আপোনালোকে যিমানটো জুলীয়া কৰিব বিচাৰে সিমানটো পানী দিব। আৰু ঔটেঙাটো মই দি দিলোঁ, সেইটো ভিডিঅ'টো অফ হৈ গ'ল সেইকাৰণে দেখুওৱা নহ'ল। আৰু মোৰ বেকগ্ৰাউণ্ডত মিউজিক বাজি আছে, আপোনালোকে যদি মিউজিকটো বেয়া পায়, হুলস্থুলৰ পৰিৱেশ নিচিনা পায় তেনেহ'লে প্লিজ ইগন'ৰ কৰিব। আৰু এতিয়া মই ইয়াতে চেষ্টা কৰিলে হাতেৰে, মই কটাৰী কাটি নাই দিয়া, হাতেৰে এনেকৈ জোকাৰি দিলে অলপ ভাল হয়, হাতেৰে ছিঙিয়ে দিছোঁ মই। এতিয়া মোৰ লাই শাকটো সিজা হৈ গ'ল, মাংসটো প্ৰায় হৈ গ'ল। পুনৰবাৰ ঢাকনখনহে মাৰি দিছোঁ আৰু 2 মিনিটৰ পাছত ঢাকনখন আকৌ এবাৰ লৰাই চাব লাগিব। আৰু মাংসটো হৈ গ'ল, লাই শাকটো বহুত সোনকালে সিজি যায়, সেইকাৰণে বেছি দেৰি মই নিসিজাওঁ, ইয়াতকৈ সিজিলে বেয়া লাগিব খাই। আৰু এতিয়া এমুঠি ধনিয়া পাত লৈছোঁ, ফ্ৰেছ ধনিয়া পাত ল'ব, সুন্দৰ ধুনীয়া গোন্ধ হ'ব, ভাল লাগিব গোন্ধটো। মাংসত ধনিয়া দিলে, ধনিয়াবিহীন মাংস ভাল নালাগে, ধনিয়া দিলে মাংস খাই সঁচাকৈ ভাল লাগে, এটা বেলেগেই ধনিয়াৰ গোন্ধৰ টেষ্ট আহে। আৰু এতিয়া ধনিয়াখিনি দি পেলাই এবাৰ লৰাই দিম, তাৰপাছত মাংসটো উলিয়াই দিম। মাংসটো আমাৰ খাব ৰেডি হৈ যাব তাৰপিছত। আৰু আজি যদি মোৰ গাহৰি, লাই শাক আৰু ঔটেঙা দিয়া এই ৰেচিপিটো, জুইত বনোৱা ৰেচিপিটো চাই যদি ভাল পালে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেনেহ'লে সুন্দৰ সুন্দৰ ৰেচিপি ভিডিঅ' আৰু ব্লগ চাবলৈ চেনেলটো অতি শীঘ্ৰেই আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু কিয়নো মোৰ চেনেলত বিভিন্ন ধৰণৰ ব্লগ পাব আৰু ধামাকা ভিডিঅ' সেইটো তাতো আহিয়ে আছে, সেইটো কথা নকওঁৱে। সেইকাৰণে আজি জুইত বনোৱা গাহৰি মাংস ৰেচিপি ইমানেই, আজিলৈ আহিলোঁ, বাই বাই। পুনৰ এটা নতুন ভিডিঅ' লৈ মই পুনৰ আপোনালোকৰ মাজলৈ আহিম।